হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু আজি বনাম বুলি ভাবিছোঁ ছজিনাৰ চৰচৰি আৰু তাৰ কাৰণে মই এই ছজিনাখিনি কেৰাহীত বহাই দিছোঁ আৰু লগতে নিমখ আৰু হালধি দি দিছোঁ আৰু এতিয়া মই এইখিনি অকণমান সময় কাঢ়া হোৱালৈকে ভাজি ল'ম। আৰু ভাজি উঠি ইয়াত মই বেহৰ এড কৰিম আৰু বেহৰ, আদা, নহৰু আৰু জলকীয়া মই একেলগে মিক্সাৰ গ্ৰাইণ্ডত পিহি লৈছিলোঁ আৰু এতিয়া মই এইখিনি বেহৰখিনি আদা নহৰুৰ সৈতে দি এইখিনি আকৌ অকণমান সময় কাঢ়া হোৱালৈকে ভাজি ল'ম আৰু কাঢ়া হোৱালৈকে ভাজি লোৱাৰ পিছত মই ইয়াত পানী এড কৰিম। এয়া পানী দি দিলোঁ আৰু এতিয়া এইখিনি অকণমান সময় লৰাই দিছোঁ যাতে গোটেইখিনি ভালদৰে উতলে আৰু কাষত লগাখিনি অকণমান লাৰি দিছোঁ আৰু এই আঞ্জাখন উতলি আছে। আৰু মই আঞ্জাখনত আজি বেছিকৈ পানী ৰখা নাই, অকণমান থপথপীয়া হিচাপত ৰাখিছোঁ। এয়া আঞ্জাখন ৰেডি হৈ গ'ল আৰু অকণমান চটফটা হিচাপত ৰাখিছোঁ আৰু বেলেগ মছলা ইউজ কৰা নাই। আদা, নহৰু আৰু কেঁচা জলকীয়া ইউজ কৰিছোঁ। এয়া খাবলৈ বহুত সোৱাদ হৈছে গৰম গৰম ভাতৰ লগত এইদৰে। আৰু মই ভাত সাজৰ লগত পৰিৱেশন কৰিম এয়া ছজিনাৰ চৰচৰিখন পুঠি মাছ ভাজি লগতে লৈ লৈছোঁ অকণমান ভাজি। আৰু আজি ভাবিছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম মই চিলোৱা ব্লাউজ, কি ব্লাউজ চিলাইছোঁ। অৱশ্যে মই ব্লাউজ চিলোৱাটো শিকিহে আছোঁ, তথাপিতো অকণমান নিজে চিলাবলৈ ট্ৰাই কৰিছোঁ। আৰু এয়া হৈছে ব্লাউজটো, ৰেড টাইপৰ ব্লাউজ এটা লৈ লৈছোঁ, এইটো মই চিলাইছোঁ আৰু উঠা গলৰ চিলাইছোঁ ব্লাউজটো, লগতে হাতখনো চুটি হাতৰ চিলাইছোঁ। যিহেতু মই কলেজত কাম কৰি আছোঁ, এনেকুৱা ব্লাউজ পিন্ধি গ'লে ভাল লাগে নিজৰে উঠা গলৰ। আৰু নেক্সট টাইপ ব্লাউজটো মই দেখাই দিছোঁ আপোনালোকক, লাইট ব্লু হয়। এইটো ব্লাউজ একচুৱেলি মাৰ কাৰণেই মই চিলাইছোঁ আৰু ব্লাউজৰ বেক চাইডটো স্কুৱেৰ টাইপ দিয়া গৈছে আৰু পটি লগাই দি দিছোঁ আৰু হাতখনো চুটি হাতৰ দিয়া গৈছে। একচুৱেলি মই চুটি হাতৰ ব্লাউজ পিন্ধি বহুত ভাল পায় আৰু গোটেই ব্লাউজৰ বেক চাইডটো মই এবাৰ দেখুৱাই দিছোঁ। আৰু এয়া হৈছে ব্লাউজৰ ফ্ৰণ্ট চাইডটো, একেবাৰে চিম্পুলকৈ চিলাইছোঁ। এয়া আৰু গলটো বহুতো চিম্পুলকৈ দিয়া গৈছে ব্লাউজৰ। আৰু নেক্সট ব্লাউজটো হৈছে পিংক কালাৰ ব্লাউজ এটা মই লৈ লৈছোঁ। এইটো অকণমান ডিজাইন কৰা হৈছে আৰু ব্লাউজৰ যিটো ফ্ৰণ্ট চাইড আছে সেইটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। অকণমান স্কুৱেৰ টাইপ দিয়া গৈছে ব্লাউজৰ ফ্ৰণ্ট চাইডটো। এয়া আৰু হাতখনো চুটি হাতৰ দিয়া গৈছে ব্লাউজৰ আৰু গোটেই ব্লাউজৰ ফ্ৰণ্ট চাইডটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া হৈছে ব্লাউজৰ বেক চাইডটো। ব্লাউজৰ বেক চাইডটো একেবাৰে ৰাউণ্ড গলৰ দিয়া গৈছে আৰু হাতখন চুটি, মই ক'লোৱে আপোনালোকক। এয়া ব্লাউজৰ পিঠিখন মই এবাৰ দেখুৱাই দিছোঁ। আৰু নেক্সট ব্লাউজটো মই লৈ লৈছোঁ কফি কালাৰৰ, এইটো মোৰ হয় ব্লাউজৰ। এইটো ৰছী লগাইছোঁ আৰু লগতে মই হাতখন দি দিছোঁ অকণমান দীঘলকৈ, 3/4 টাইপ দি দিছোঁ। এইটো মোৰ ব্লাউজ হয় আৰু ব্লাউজত মই ৰছী লগাই জুমকা একচুৱেলি মই লগা নাই, কাপোৰৰে বনাই দিছোঁ জুমকাটো আৰু এয়া মই দেখুৱাই দিলোঁ আপোনালোকক। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।